फ्रेंड्स তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি তোমালোকে মোৰ চেনেলটোত প্ৰথম আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে ভিডিও কেইটাত লাইক কমেন্ট কৰিবা। আজি মই তোমালোকক ভাৰতীয় সংস্কৃতি পাঠটিৰ 1 নম্বৰৰ প্ৰশ্ন উত্তৰ কিছুমান দিবলৈ ওলাইছো। 1 নম্বৰ প্ৰশ্নটো আছে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে। উত্তৰটো হৈছে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগৰ কথা সোঁৱৰাই দিয়ে। 2 নম্বৰ প্ৰশ্নটো হৈছে কোন গৰাকী মোগল সম্ৰাটৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। উত্তৰটো হৈছে মোগল সম্ৰাট বাবৰৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। 3 নম্বৰ প্ৰশ্নটো হৈছে ফ্ৰম ভলগা টু গংগা নামৰ কিতাপখনৰ লেখক কোন। উত্তৰটো হৈছে ফ্ৰম ভলগা টু গংগা নামৰ কিতাপখনৰ লেখক ৰাহুল সংকৃত্তায়ন। 4 নম্বৰ প্ৰশ্নটো আছে ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটোৰ লেখক কোন। উত্তৰটো হৈছে ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটোৰ লেখক হেম বৰুৱা। 5 নম্বৰ প্ৰশ্নটো ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন। উত্তৰটো হৈছে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 6 নম্বৰ প্ৰশ্নটো কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। উত্তৰটো হৈছে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 7 নম্বৰ প্ৰশ্নটো আছে মধ্য এছিয়াৰ ইতিহাস কোনে লিখিছিল। উত্তৰটো হৈছে মধ্য এছিয়াৰ ইতিহাস ৰাহুল সংকৃত্তায়নে লিখিছিল। 8 নম্বৰ প্ৰশ্নটো ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি। উত্তৰটো হৈছে ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। 9 নম্বৰ প্ৰশ্নটো ভাৰতীয় জীৱনৰ মূল সম্পদ কি। উত্তৰটো হৈছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। 10 নম্বৰ প্ৰশ্নটো আছে এসময়ত আফগানিস্তান যে ভাৰতবৰ্ষৰ লগত সংলগ্ন আছিল তাৰ প্ৰমাণ কিহৰ পৰা পোৱা যায়। উত্তৰটো হৈছে এসময়ত যে আফগানিস্তান ভাৰতবৰ্ষৰ লগত সংলগ্ন আছিল তাৰ প্ৰমাণ কান্দাহাৰ চহৰৰ পৰা পোৱা যায়। 11 নম্বৰ প্ৰশ্নটো কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ চেষ্টা কোনে চলাইছিল। উত্তৰটো হৈছে কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ চেষ্টা মৌৰ্যসকলে চলাইছিল। 12 নম্বৰ প্ৰশ্নটো কালিয় দমনৰ আখ্যা কৰা পণ্ডিতজন না কোন। উত্তৰটো হৈছে কালিয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনা সৰ্বপল্লী ৰাধাকৃষ্ণন। 13 নম্বৰ প্ৰশ্নটো আছে হিন্দুৰ শ্ৰাদ্ধ বিধি কোন গোষ্ঠীৰ অৱদান। উত্তৰটো হৈছে হিন্দুৰ শ্ৰাদ্ধ বিধি অনাৰ্য গোষ্ঠীৰ অৱদান। 14 নম্বৰ প্ৰশ্নটো আছে শিৱ আৰ্য নে অনাৰ্য দেৱতা। উত্তৰটো হৈছে শিৱ অনাৰ্য দেৱতা। 15 নম্বৰ প্ৰশ্নটো আছে কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল। উত্তৰটো হৈছে কামাখ্যা দেৱী আগতে অনাৰ্য গোষ্ঠীৰ দেৱী আছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ লেখকে কোনছোৱা সময় বুলি কৈছে। উত্তৰটো হৈছে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি লেখকে কৈছে। 17 নম্বৰ প্ৰশ্নটো কালী বা দুৰ্গাক কোন অনাৰ্য দেৱীৰ ৰূপান্তৰ হিচাপে আৰ্যসকলে গ্ৰহণ কৰে। উত্তৰটো হৈছে কালী বা দুৰ্গাক কামাখ্যা দেৱীৰ ৰূপান্তৰ হিচাপে আৰ্যসকলে গ্ৰহণ কৰে। 17 নম্বৰ প্ৰশ্নটো আছে উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ ঘটা। উত্তৰটো হৈছে উত্তৰ ভাৰতৰ ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাৱ ঘটা। 19 নম্বৰ প্ৰশ্নটো আছে নামঘোষা কোনে ৰচনা কৰিছিল। উত্তৰটো হৈছে নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। 20 নম্বৰ প্ৰশ্নটো কীৰ্তন পুথিখনৰ কবিজনৰ নাম কি। উত্তৰটো হৈছে কীৰ্তন পুথিখনৰ কবিজনাৰ নাম শ্ৰী শ্ৰী শংকৰদেৱ। 21 নম্বৰ প্ৰশ্নটো কামাখ্যা মন্দিৰত ব্ৰাহ্মণ পুৰোহিতৰ আগতে কোন পূজাৰী আছিল। উত্তৰটো হৈছে কামাখ্যা মন্দিৰত ব্ৰাহ্মণ পুৰোহিতৰ আগতে গাৰো পূজাৰী আছিল। 22 নম্বৰ প্ৰশ্নটো আছে চুফীবাদৰ মূল কি। উত্তৰটো হৈছে চুফীবাদৰ মূল কোৰাণ শাস্ত্ৰ। 23 নম্বৰ প্ৰশ্নটো দাক্ষিণাত্যৰ কোনটো মন্দিৰত কমেও 1000টা স্তম্ভ আছে। উত্তৰটো হৈছে
দাক্ষিণাত্যৰ কাঞ্চীভৰমৰ মন্দিৰত 1000টা স্তম্ভ আছে। 24 নম্বৰ প্ৰশ্নটো উত্তৰ ভাৰতৰ মন্দিৰত কোন ভাস্কৰ্যৰ প্ৰভাৱ পৰিছে? উত্তৰটো হৈছে উত্তৰ ভাৰতৰ মন্দিৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰিছে। 25 নম্বৰ প্ৰশ্নটো হৈছে লাখ লাখ যুগ ক্ষয় হিয় ৰাখোন কবিতা ফাঁকিৰ ৰচক কোন? উত্তৰটো লাখ লাখ যুগ ক্ষয় হিয় ৰাখোন কবিতা ফাঁকিৰ ৰচক বিদ্যাপতি। 26 নম্বৰ প্ৰশ্নটো হৈছে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কোনে সমন্বয়ৰ বস্তু হ'ব লাগে বুলি কৈছে? উত্তৰটো হৈছে নতুন যুগৰ ভাৰতীয় সংস্কৃতি গান্ধীজীয়ে সমন্বয়ৰ বস্তু হ'ব লাগে বুলি কৈছে। 27 নম্বৰ প্ৰশ্নটো অজন্তাৰ চিত্ৰকলাই কোন যুগৰ কথা সোঁৱৰাই? উত্তৰটো হৈছে অজন্তাৰ চিত্ৰকলাই বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ কথা সোঁৱৰাই। নম্বৰ প্ৰশ্নটো হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? উত্তৰটো হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। 29 নম্বৰ প্ৰশ্নটো হিন্দুসকলৰ মনত পোনতে কি কাৰণত বিপ্লৱৰ সৃষ্টি হৈছিল? উত্তৰটো হৈছে হিন্দু আৰু মুছলমানৰ প্ৰথম সংঘৰ্ষই হিন্দুসকলৰ মনত বিপ্লৱৰ সৃষ্টি কৰিছিল। 30 নম্বৰ প্ৰশ্নটো ভাৰতীয় সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছেনে? উত্তৰটো হৈছে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে।